কংগ্ৰেচুলেশ্যন মিউনিচিপালিটি, কংগ্ৰেচুলেশ্যন ডিব্ৰুগড়। আনুষ্ঠানিকভাৱে ডিব্ৰুগড় পৌৰসভা উন্নীত হৈ পৌৰ নিগমলৈ পৰিগণিত হ'ল। দেশে স্বাধীনতাৰ মুখ দেখাৰ পূৰ্বেই ব্ৰিটিছ শাসনকালত আত্মপ্ৰকাশ ঘটিছিল ডিব্ৰুগড়ৰ পৌৰসভাৰ। সেয়া আছিল অসমৰ প্ৰথমখন পৌৰসভা। ডিব্ৰুগড় পৌৰসভা উন্নীত হৈ আনুষ্ঠানিকভাৱে স্বীকৃতি লাভ কৰিলে পৌৰ নিগমলৈ। অভিনন্দন ডিব্ৰুগড়বাসী। পৌৰ নিগম হিচাপে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিলে 1873 চনতে জন্ম হোৱা অসমৰ প্ৰথমখন পৌৰসভা ঐতিহ্যমণ্ডিত ডিব্ৰুগড় পৌৰসভাই। যোৱা 6 মাৰ্চত মন্ত্ৰী অশোক সিংঘালে ডিব্ৰুগড় পৌৰসভাৰ নিগমলৈ উন্নীত হোৱা বুলি ঘোষণা কৰিছিল যদিও নিৰ্বাচনী বিধিৰ বাবে আনুষ্ঠানিক শপত গ্ৰহণ অনুষ্ঠান হোৱা নাছিল। 22টা ৱাৰ্ডেৰে গঠিত ডিব্ৰুগড় পৌৰসভাৰ সকলো কাম কাজ এতিয়াৰে পৰা পৌৰ নিগম হিচাপে পৰিচালিত হ'ব। আজি ডিব্ৰুগড়বাসী ৰাইজৰ বাবে আনন্দৰ দিন, কাৰণ আজিৰ দিনটোতেই অসম চৰকাৰে যেনেধৰণে ডিব্ৰুগড় চহৰক বিশেষ মৰ্যাদা দিলে, পৌৰসভাৰ পৰা পৌৰ নিগমলৈ উন্নীত কৰা হ'ল আৰু এই স্বীকৃতি বহু বছৰ অপেক্ষাৰ অন্তত ডিব্ৰুগড়বাসী পাবলৈ সক্ষম হ'ল। ইতিমধ্যে পৌৰসভাৰ নামফলকসমূহ পৌৰ নিগম কৰা হৈছে। শপত গ্ৰহণ অনুষ্ঠানত প্ৰধান সদস্য হিচাপে শপত ল'লে সৰ্বানন্দ সোণোৱালৰ লগতে বিধায়ক প্ৰশান্ত ফুকনে। অসমৰ দুখন চহৰ গুৱাহাটী প্ৰথম হৈছিল আৰু ডিব্ৰুগড় হৈছিল। ডিব্ৰুগড় যথেষ্ট পুৰণা, 1873 আজি প্ৰথম পৌৰসভা প্ৰথম অসমত আৰম্ভ হৈছিল। কিন্তু গুৱাহাটী বৃহত্তৰ গুৱাহাটী 72ৰ পাছত তাত বহুত ধৰণৰ ক্ৰিয়া প্ৰক্ৰিয়া হোৱাৰ কাৰণে গুৱাহাটীত থাকি গ'ল আৰু এতিয়া বৰ দেৰিকৈ হ'লেও ডিব্ৰুগড় হৈছে আৰু আমি ইয়াৰ বাকী যিখিনি কাম আছে আৰু কি কৰিবলগীয়া আছে সেইখিনি আৰু ফাণ্ডিং যিখিনি আছে সেইখিনি ডিব্ৰুগড়ৰ কাৰণে যথেষ্ট পাম বুলি আমি আশা কৰিছোঁ আৰু আমাৰ ফালৰ পৰা উইল ট্ৰাই আৱাৰ লেভেল বেষ্ট। মেয়ৰ হিচাপে শপত ল'লে ডাক্তৰ সৈকত পাত্ৰ আৰু উপমেয়ৰ হিচাপে শপত ল'লে উজ্জ্বল ফুকন। হয়, দায়িত্ব বাঢ়িলে। মিউনিচিপালিটি এনে এটা চেলেঞ্জিং জব আৰু দায়িত্ব বাঢ়িছে কাৰণে আমাৰ কামটো আশা কৰিছোঁ ভাল হ'ব আৰু আমি সকলোৱে মিলি আমাৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী যেনেকৈ কৈ গ'লে আমাৰ ইনডোৰ চহৰটো যেনেকৈ ইমান ধুনীয়া, প্ৰত্যেকবাৰ তেওঁলোকে স্বচ্ছ সৰ্বেক্ষণৰ ফাৰ্ষ্ট পজিশ্যন পায়, তাৰ লগত কম্পেয়াৰ কৰিবলৈ কৈছে। কিন্তু আমি সকলোৱে মিলি আশা কৰিছোঁ আপোনালোকৰ সহযোগিতা, ৰাইজৰ সহযোগিতাত ডিব্ৰুগড় চহৰখন অকল অসম বুলি নহয় গোটেই ভাৰতবৰ্ষৰ ভিতৰত মানে ওৱান অফ দ্য বেষ্ট বুলি আমি কৰিব পাৰিম বুলি আমি কনফিডেণ্ট। আৰু ৰাইজৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ যাতে মই ডিব্ৰুগড় চহৰখনক মই নহয় আমি ডিব্ৰুগড় পৌৰ নিগমে যাতে চহৰখনক আগুৱাই লৈ যাব পাৰোঁ। ডিব্ৰুগড় পৌৰ নিগমে আনুষ্ঠানিকভাৱে স্বীকৃতি পোৱাৰ পিছতেই ঐতিহ্যমণ্ডিত ডিব্ৰুগড় নগৰখন ডিব্ৰুগড় মহানগৰলৈ উন্নীত হ'ল। পৌৰ নিগমৰ স্বীকৃতি পোৱাৰ পিছত ডিব্ৰুগড় মহানগৰখনলৈ পৌৰ নিগমৰ কাম কাজ সকলোতে দৃষ্টি থাকিব সংবাদ মাধ্যমৰ। ডিব্ৰুগড়ৰ পাৰ্কিঙৰ সমস্যা, ডিব্ৰুগড়ৰ নলা নৰ্দমা, ডিব্ৰুগড়ৰ অস্বাস্থ্যকৰ মাছ মাংসৰ বজাৰ, অস্বাস্থ্যকৰ পাচলিৰ বজাৰ, ষ্ট্ৰীট লাইট, জাবৰ নিষ্কাশন প্ৰক্ৰিয়া সকলোতেই দৃষ্টি নিবদ্ধ থাকিব আমাৰ। নিউজ ডেস্ক, ডিব্ৰুগড়।